Hey dosto, welcome back to my second channel, School Vlog. আজি মই আৰু এটা প্ৰগ্ৰাম কৰিবলৈ ভাবিছোঁ। এতিয়া মই এটা ভিডিঅ' বনাম আৰু ষ্টেট মাৰিবলৈ কিবা এটা ব্যৱস্থা কৰি আছোঁ। ঘৰতে ষ্টেটৰ সামানকেইটা লৈ আহিলোঁ আৰু এতিয়া ষ্টেট মাৰি ল'ম, দেখিব দোস্ত। এতিয়া মাথাটো মই ধুই লওঁ, পিছত যেতিয়া মাৰিম সকলো মাথাটো ধুই আছোঁ, দেখি আছেনে? চেম্পুৰে আগতে ধুব লাগে, ধুই আছোঁ মাথাটো পিছত মানে আকৌ ধুই কিনা শুকান কৰিব লাগিব। চুলিটো শুকাওঁ আৰু শুকাৰ পিছতে তো ভালদৰে একদম শুকাব লাগিব। শুকাই কিনা তাৰপিছত এটা ক্ৰীম আছে, ক্ৰীমটো লগাব লাগিব। লগাই কিনা পিছত মাৰিব লাগিব দোস্ত। চাই থাকিব কেনেকৈ মাৰোঁ আজি ষ্টেটখন। এতিয়া আৰু মই ধুই আছোঁ, দেখি আছানে? চেম্পুটো লগাই দিলোঁ আৰু অলপ ধুই ল'ম। ধোৱাৰ পিছত এইটো শুকান কৰিম, শুকান পিছত ষ্টেটটো মাৰিম। চাই থাকিব দোস্ত। আগতে দোস্তে এইটো চুলটো ধুলে, এতিয়া আৰু মই ধুই আছোঁ, দেখি আছানে? ইমান মজা লাগিব দেই। এতিয়া আৰু ধুলোঁ, মই চুলিটো ধুই দিলোঁ আৰু শুকাম এতিয়া। চাই আছানে কেনেকৈ হৈছে? চেম্পুৰে ধুলে ইমান ধুনীয়া হৈছে আৰু শুকাব। শুকাৰ পিছত ষ্টেটটো মাৰি লওঁ মই। এতিয়া আৰু চুলটো শুকাইলোঁ মই, শুকাইছে বহুত ধুনীয়াকৈ। আৰু এতিয়া দোস্ত ক্ৰীমটো লগাই আছোঁ। চাই আছানে কেনেকৈ ক্ৰীমটো লগাই আছোঁ? বহুত ধুনীয়া হৈ আছে ক্ৰীমটো লগাওঁতে আৰু চুলখিনি বহুত ধুনীয়া হৈছে। আৰু এইটো হৈছে ক্ৰীম, দেখি আছেনে দোস্ত? এইটো ক্ৰীম হয়। ক্ৰীমটো মই এতিয়া মানে ইউজ কৰি আছোঁ মই এটা দোস্তৰ মাথাত, আৰু চুলিটো বহুত ধুনীয়া হৈ আছে। ক্ৰীমটো লগাই লওঁ, পিছত আকৌ তোমালোকক সকলোক দেখাম। এতিয়া আৰু মই মাৰিম। মোৰ বন্ধু হৈ গ'ল, ক্ৰীম মাৰাটো শেষ হৈছে তাৰ, আৰু এতিয়া মই মাৰিম মোৰ মাথাত। চাই থাকিব দোস্ত কেনেকৈ মাৰোঁ, দেখিব। চুলটো পূৰা শুকান হৈছে দোস্ত। ক্ৰীম ওলাই আছেনে? দিয়া দিয়া দিয়া, ভালকৈ দিবা দেই, ধুনীয়াকৈ দি দিবা, একদম বঢ়িয়া হ'ব। যেনেকৈ তেনেকৈ দি দিবা, দেখি থাকিব দোস্ত। আৰু মাৰি থাকি আৰু মই ক্ৰীম লগাই আছোঁ, দেখি আছানে? ক্ৰীমটো ধুনীয়াকৈ লগাই দিবা দেই। কেনেকৈ লগাবা দোস্ত কৈ দিয়াচোন? বহুত ধুনীয়াকৈ লগাম, লগাই দিব, ভালকৈ লগাই দিব। তোমাৰ চুলিটো ইমান ভাল লাগে যে, মোৰটো তেনেকৈ বনাই দিবা দেই। এতিয়া আৰু মোৰ ক্ৰীম মাৰাটো শেষ হৈছে আৰু এতিয়া মই ষ্টেটটো মাৰিম। চাই লোৱা ষ্টেটটো কেনেকৈ। এইটো হৈছে ষ্টেট, এইটোতে ষ্টেট মাৰিম চুলত এনেকুৱা ধৰি ধৰি আৰু মাৰি দিম। চাই থাকিব মই কেনেকৈ মাৰোঁ, দেখি আছেনে? ষ্টেটটো এতিয়া গৰম হৈ আছে তাতে, আৰু মাৰিম পিছত, মানে এইটো শুকাই হোৱাৰ পিছত মাৰি দিম। মাৰি লওঁ, দেখি আছেনে? ক্ৰীমটো মাৰিলে কেনেকৈ হৈছে। সেই দোস্ত মই টোপনি মাৰা নাই, মই এনেই মানে শুই আছিলোঁ। টোপনি মাৰা নাই মানে, অলপ মানে শৰীৰত কিবা দুৰ্বল হৈছে, সেইকাৰণে মই শুই আছিলোঁ। এতিয়া তাই দেখিব, দেখিব দোস্ত। হাই গাইজ, এতিয়া মই ষ্টেট মাৰি আছোঁ, দেখি আছেনে? দোস্তৰ ষ্টেটটো মাৰি আছোঁ, পিছত মোৰটো মাৰিম। কেনেকৈ লাগে ক'বাচোন। লাইক কৰি দিবা, এইটো কমেণ্ট কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা, লগতে ছাবস্ক্ৰাইব এটা কৰি দিবা দোস্ত। এই দোস্ত মই ষ্টেটটো মাৰিলোঁ আৰু 12টা বজাৰ আগতে মাৰিলোঁ। এতিয়া আবেলি হৈছে, মই ফুৰিবলৈ গৈ আছোঁ। তো এইখন হৈছে বাইক, মই যাম, এইপিনে যাম আৰু চাব। এইটোৰে এই তাতে যাম, ৰাস্তাখন বহুত দূৰ আছে, এইফালে ঘূৰি ঘূৰি যাম। এইটো হৈছে ৰাস্তা, এইপিনে যাম, তাত গৈ কিনাও এইটো ৰাস্তাৰে যাম, তাতে হোজাই যাম ফুৰিবলৈ। আজি আবেলি হৈছে তো সেইকাৰণে ঘূৰিব লাগে অলপ কিছুমান। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।